কণমানিহঁত, আজি তোমালোকক এটা নতুন সাধু ক'ম। সাধুটো হৈছে টেঙা আঙুৰ। টিমক নামৰ এটা শিয়াল আছিল। এবাৰ সি হাঁহ চুৰ কৰিবলৈ যাওঁতে বাপুকণহঁতৰ বাৰীৰ ঢাপত লমালমে আঙুৰ লাগি থকা দেখিলে। আঙুৰ দেখি টিমকৰ জিভাৰ পানী পৰিল। সি ঘৰলৈ গৈ ঘৈণীয়েকক ক'লে, শিয়ালী, আজি মই আঙুৰ আনিম, তই আঙুৰৰ চৰবত বনাই দিব লাগিব। শিয়ালীয়ে তেতিয়া ক'লে, আগতে আঙুৰ আনাচোন, তাৰ পাছত চৰবত খাবা। জুলুং এখন দে বুলি শিয়ালীক সি মোনাখন খুজি আঙুৰ আনিবলৈ ওলাল। জেওৰাৰ হুৰুঙাই দি সি বাপুকণৰ বাৰীত সোমাল। প্ৰথমতে সি তলসৰা আঙুৰ পায় নেকি বিচাৰি চালে, কিন্তু এটাও আঙুৰ নাপালে। সেয়ে আঙুৰ পাৰিবলৈ সি এটা জাপ মাৰিলে, কিন্তু ঢুকি নাপালে। পুনৰ আকৌ এটা জাপ মাৰিলে, এইবাৰো সি ঢুকি নাপালে। এনেদৰে সি কেইবাবাৰো জাপ মাৰিলে। লাহে লাহে তাৰ ভাগৰ লাগিল। শেষত এই জাপেই শেষ জাপ বুলি এটা প্ৰাণ থাকি জাপ মাৰিলে। পাছে সি হামুখুৰি খাই পৰি মুখ থেকে চাহে খালে। উঠ মুখ চেলেকি সি ঘৰলৈ ঘূৰি আহিল। চুচুক চামাককৈ টিমক ঘৰৰ ভিতৰত সোমাল। টিমকক দেখি শিয়ালী ওলাই আহি সুধিলে, ক'তা তোমাৰ আঙুৰ? শিয়ালে ক'লে, আঙুৰবোৰ বৰ টেঙা বুজিছা, সেই টেঙা আঙুৰবোৰ খালে পেটৰ অসুখে হ'ব, সেইবাবে নানিলোঁ। কণমানিহঁত, এতিয়া সাধুটোৰ পৰা তোমালোকে কি বুজিলা কোৱাচোন? সাধুটোৰ পৰা আমি বুজিব পাৰিলোঁ যে যত্ন কৰিলেহে ৰত্ন পায়। যিকোনো কাম কৰিবলৈ হ'লে সেই কাম অধিক যত্ন সহকাৰে কৰিলেহে তাত আমি সফল হ'ব পাৰিম। টিমকেও যদি অধিক যত্ন কৰিলেহেঁতেন, তেতিয়াহ'লে আমি ভাল ফল লাভ কৰিলেহেঁতেন বা আঙুৰ খাবলৈ পালেহেঁতেন।